হেল্ল' বন্ধু বান্ধৱীসকল, মই দীপিকাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো বহুত ভালে আছে। মোৰো খবৰ ভাল। এয়া চাওকচোন, ধুনুই পুৱাই তাক কিতাপ পঢ়িবলৈ দিছিলোঁ। এই খেলা বস্তুবোৰ উলিয়াই কিনে দোকান দি আছে। গোটেই খেলা বস্তুবোৰ উলিয়াই লৈছে আৰু নপঢ়ে হেনো। কালি ধুনু মূৰত দুখ পাইছিলে, বিচনাৰ পৰা পৰি গৈছিলে। ইয়াতে ফুলি আছে, দেখাই আছে মোক। আলু হৈ গৈছে ফুলি, বহুত ডাঙৰ আলু হৈ গৈছে, তাকে কৈ আছে ধুনুই। এয়া চাওকচোন, গোটেই খেলা বস্তুবোৰ ভাঙি, এটা খেলা বস্তু ভালদৰে নাই। ইমান মৰম লগা খেলা বস্তুবোৰ গোটেই ভাঙি দিয়ে। খং উঠিলে দলিয়াই দিয়ে। কি কৰিম, উপায়ো নাই, যিহেতু সৰুই আছে, গালিও পাৰিব নোৱাৰোঁ। এতিয়া ধুনু এনেকৈ খেলি আছে। দুপৰীয়া হৈ গৈছে, মই এতিয়া ভাত বনাবলৈ আহিছোঁ। এতিয়া মই এয়া পুঁই শাকৰ এটা ৰেচিপি বনাম, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া পুঁই শাক খাই পাইছেনে ফ্ৰেণ্ড? এয়া মই পাতবোৰ বেলেগকৈ উলিয়াই লৈছোঁ। পাতবোৰ মই শাক ভাজিম আৰু ইয়াত ঠাৰিবোৰ বেলেগকৈ অকণমান ভাজি বনাম শুকানকৈ। পুঁই শাক খাই পাইছেনে ফ্ৰেণ্ড? যিসকলে খাই পাইছে কমেণ্ট কৰি জনাব। মই কিন্তু এইবোৰ শাক পাচলি খাই বহুত ভাল পাওঁ। এয়া মই এতিয়া ঠাৰিবোৰ ভালদৰে চেলাই ল'ম। এয়া মোৰ গোটেই চাফা কৰা হৈ গৈছে। এইখিনি এয়া পুঁই ঠাৰিখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। অকণমান ৰঙালাও লৈছোঁ আৰু ইয়াতে দিছোঁ মই দুটা আলু সৰুকৈ কাটি লৈছোঁ। আৰু মই পাতখিনি বেলেগ কৰি থৈ দিছোঁ। এইখিনিও মই এক্সট্ৰাকৈ ভাজি বনাই খাম। যিহেতু ৰঙালাও ইয়াতে দিম, মাৰ থাইৰয়ড আছে, ৰঙালাও খাব নোৱাৰে, সেয়েহে মই এইখিনি পাত বেলেগকৈ ভাজি ল'ম। ঠিক আছে, তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ফ্ৰেণ্ড, মই এয়া কেৰাহী এখন পাতি দিছোঁ আৰু মই ইয়াতে দিছোঁ মিঠাতেল, সৰিয়হ তেল দিছোঁ ইয়াতে কেৰাহীত। তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াতে দিম পাঁচফোৰণ। মই পাঁচফোৰণ দি দিছোঁ আৰু মই ইয়াত এতিয়া দিম পিঁয়াজ। এইখিনি ভালদৰে লৰাই ল'ম আৰু মই ইয়াতে কেঁচা জলকীয়া দি দিছোঁ দুটা। এতিয়া মই এই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। যিসকলৰ মাথাৰ ঘূৰণিৰ প্ৰব্লেম আছে তেওঁলোকে পুঁই শাক খাব নালাগে। মাথাৰ ঘূৰণিত বহুত বেয়া আৰু সদায় খালেও বহুত বেয়া। মাজে কেতিয়াবা খাব পাৰি। আমি মাজে খাই থাকোঁ। মই ভাল পাওঁ খাই। কেতিয়াবা মই সৰিয়হৰ লগত চচ্চড়ি কৰিও খাওঁ আৰু মাছেৰেও খাব পাৰি পুঁই শাক। কেতিয়াবা মই মাছেৰ সৈতেও বনাই দেখাম বাৰু আপোনালোকক। এতিয়া মোৰ এয়া পিঁয়াজ জলকীয়া ভজা হৈ গৈছে। ইয়াত মই দি দিম ৰঙালাওখিনি। আৰু মই ইয়াতে আলুখিনিও দি দিম একেলগত। এতিয়া মই ইয়াতে দিম এচামুচ নিমখ, সোৱাদ অনুসৰি নিমখ দি দিম। আৰু মই ইয়াতে দি দিছোঁ হালধি আৰু মই ইয়াতে দিম এচামুচ জিৰাৰ গুড়ি। আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ মই ইয়াত। এতিয়া মই আলু ৰঙালাওখিনি ভালদৰে এনেকৈ মিক্স কৰি দিম। এতিয়া মই এইখিনি 2 মিনিটমানৰ কাৰণে ঢাকনি লগাই থৈ দিম। এইখিনি পানী ওলাই আহিছে ৰঙালাওৰ পৰা। ইয়াত মই এক্সট্ৰাকৈ আৰু পানী ব্যৱহাৰ নকৰোঁ। এতিয়া মই ইয়াত পুঁইখিনি দি দিছোঁ। এয়া মই গোটেই পুঁইখিনি দি দিছোঁ ইয়াত। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই এক্সট্ৰাকৈ পানী নিদিওঁ, এনেকৈ ঢাকনি লগাই মই এইখিনি ভাজি থাকিম। এতিয়া মই এইখিনি আৰু 2-3 মিনিটৰ কাৰণে ঢাকনি লগাই থৈ দিছোঁ। পুঁই ঠাৰি তৰকাৰীখন হৈয়ে আহি আছে। এতিয়া মই এই পাতখিনি কাটি ল'ম। এইখিনি মই অকণমান ভাজি বনাম, মায়ে খাব। মায়ে পাতৰ ভাজিখিনি খাব। তাতে ৰঙালাও দিছোঁ যিহেতু সেয়া খাব নোৱাৰিব। মই সেইকাৰণে এইখিনি মাৰ কাৰণে এক্সট্ৰাকৈ ভাজি দিম। এইখিনি মই এতিয়া কাটি লওঁ। এয়া মোৰ আনফালে এয়া ভাজিখনো এনেকৈ হৈ আহিছে। মই এনেকৈ ঢাকনি লগাই ভাজি আছোঁ। এয়া চাওকচোন।
গেছটো মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে পুৰি যাব পাৰে ভাজিখন। যিহেতু মই ইয়াতে পানী দিয়া নাই। এয়া চাওকচোন ৰঙালাওবোৰ গোটেই সিজি গৈছে, আলুবোৰো সিজি আহিছে। এয়া চাওকচোন আলুবোৰ গোটেই সিজি গৈছে। এইখিনি মই আৰু এনেকৈ 2-3 মিনিটমান ঢাকনি লগাই ভাজিম। গেছটো একেবাৰে কম ফ্লেমত ৰাখি দিছোঁ মই। এয়া চাওকচোন ফ্ৰেণ্ড, পানী ওলাই আহিছে, পাতবোৰৰ পৰা গোটেই পানী ওলাই গৈছে। এয়া মোৰ গোটেই আলু সিজি গৈছে, ৰঙালাও সিজি গৈছে। এতিয়া মোৰ এয়া পুৰি ভাজিখন ৰেডি হৈ গ'ল। এনেদৰে খাই পোৱা নাই যদি পুৰি ভাজিখন এবাৰ খাই চাবচোন ফ্ৰেণ্ড, সঁচাই বহুত ধুনীয়া লাগে খাই। বেছি মছলা দিয়া নাই মই ইয়াত, এনেকৈ চিম্পুলকৈ বনাইছোঁ। যিসকলে খাই পোৱা নাই এবাৰ এনেদৰে ট্ৰাই কৰি চাব। চ' ফ্ৰেণ্ড, মোৰ এয়া ভাজি ৰেডি হৈ গ'ল। যদিহে মোৰ এয়া পুৰি ভাজিখন চাই ভাল লাগিছে ৰেচিপিটো, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।